নমস্কাৰ এয়া আমাৰ ৭২২ নং মজলতে এলপি স্কুলৰ ১৪ শ্ৰেণীত পঢ়া ছাত্ৰ নাম হৈছে মুস্তাফা বেপাৰী। এখেতে সৰু সৰু নাও সাজি ধুনীয়াকৈ নদীত চলাই থাকে। আমি তাকে দেখি পেলাই নাওখন কেনেকৈ সাজে আৰু কেনেকৈ চলায় সেইটো জানিব বিচাৰি ল'ৰাজনৰ ওচৰত আনি আজি সেইটো জানিব বিচাৰিলোঁ আৰু আপোনালোকক সেইটো জনাব বিচাৰিলোঁ। ঠিক আছে, এতিয়া তুমি কৈ দিবা হা, এইটো কি কি বস্তু লাগে নাওখন সাজিলে সেইটো আমাক কৈ দিবা। এইটো কি হৈছে? এইটো কি? এইটো হৈছে মটৰ। মটৰটো তুমি ক'ৰ পৰা কালেক্ট কৰিছা? বাজাৰৰ পৰা। বাজাৰত কিমান টকা লৈছে এইটো মটৰ? 50 টকা লৈছে। এয়া মটৰ বজাৰৰ পৰা কিনি আনিছে, 50 টকা লৈছে। আৰু এইটো কি? এইটো ফেন ক'ৰ পৰা কালেক্ট কৰিছা? বেলেগ মটৰৰ পৰা ন? মটৰ থাকে, ঠিক আছে। এই ফেনটো বেলেগ মটৰৰ পৰা কালেক্ট কৰি পেলাই এই মটৰটো লগাই দিছে। তাৰপিছত এই মটৰত দুটা প্লাছ আৰু মাইনাছ বুলি দুটা অংশ থাকে। বেলেগৰ পৰা তার আনি পেলাই লগাই দিছেনে? এইটো মাইনাছ, এইটো প্লাছ অংশ তাৰ দুডাল ক'ৰবাৰ পৰা সংগ্ৰহ কৰিছে, তাৰপিছত মাইনাছ আৰু প্লাছত লগাই দিছে। ঠিক তেনেদৰে এইটো মোবাইলৰ বেটাৰী হয় ন? এইটো এটা সৰু মোবাইলৰ বেটাৰী। ইয়াতো দুটা অংশ থাকে, মাইনাছ আৰু প্লাছ। এয়া মাইনাছে বেটাৰীৰ পৰা মটৰত মাইনাছ তাৰ লগাই দিছে আৰু প্লাছ তাৰ লগাই দিছে। মাইনাছে প্লাছে লগাই দিলে মটৰত থকা ফেনখন ঘূৰি যায় আৰু নাওখন চলি যায়। এতিয়া তুমি এইকেইটা নাওত তুমি সংযোগ কৰাচোন, নাওত লগাই দিয়া। নাওত মটৰটো ফিট কৰি আছে এইখিনিতে। আৰু এটা কথা কওঁ, এইজন ল'ৰাই গৰমৰ দিনত মানে নিজকে গৰমৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যন্ত্ৰচালিত এখন সৰু ফেন সাজি ওলাইছিলে। সেইটো হৈছে প্ৰথম প্ৰচেষ্টা, এইটো হৈছে দ্বিতীয় প্ৰচেষ্টা আৰু তৃতীয় প্ৰচেষ্টা আগবাঢ়ি আছে। নেক্সট বাৰ সেইটো আমাক দেখুৱাব, সেইটো হৈছে ৰকেট চলাই দেখুৱাব। এয়া লগাই দিছে নাওখন, মানে তাৰকেইডাল লগাই দিছে, চলি গৈছে। পানীত দিলে নাওখন চলি যাব। ঠিক আছে, এতিয়া আমি নাওখন লৈ পেলাই গংগাধৰ নদীত চলাই দেখুৱাম। নাওখন আমাৰ স্কুলৰ ওচৰতে থকা গংগাধৰ নদীত চলাই দেখুওৱা হ'ব। চলাই দেখুৱাচোন। নাওখন চলি গৈ আছে, সুন্দৰভাৱে নাওখন চলি গৈ আছে।